নমস্কাৰ স্বাগতম জনাইছো আপোনাক এনি আপডেটছলৈ। সো আজি মই অলপ আগত হোৱাটছএপটো চাই থাকোঁতে মোৰ বন্ধু এজনৰ মোবাইলত বন্ধু এজনৰ হোৱাটছএপত ষ্টেটাছ পালোঁ। যে ষ্টেটাছটো চাই মই আচৰিত হৈ গ'লোঁ। সো মই তাক সুধিলোঁ, ভাই এইটো কি হৈ আছে? সি মোক ক'লে, ভাই তাত গুগলত যা চাই ল। সো মই গুগলত গৈ চাৰ্চ কৰিলোঁ জুবিন গাৰ্গ ৰিয়েল নেম বুলি, ঠিক আছে, এবাৰ জুবিন গাৰ্গ ফুল নেম বুলি চাৰ্চ কৰিলোঁ। সো তাত ওলালে যে MD জিহাদ হুছেইন মুন্না। সো মইতো ভাবি আচৰিত হৈ গ'লোঁ, কাৰণ মই অলৰেডি ষ্টেটাছত দেখিলোঁ মই যি প্ৰেংক কৰিছে। সো যেতিয়া মই গুগলত চাৰ্চ কৰিলোঁ যে এইটো কি হৈ গৈছে, ঠিক আছে। সো তাৰপাছত মই আৰু লগৰ এটাক ক'লোঁ, ভাই এইটো কি হৈ আছে, কি হয়? তাৰপিছত মই বোলো অ'কে ঠিক আছে, ইয়াৰ ওপৰত কি হয় প্ৰকৃত তথ্যটো জনা যাওক, ঠিক আছে। যিহেতু আপোনালোকে যোনে আমাৰ এনি আপডেট চেনেলটো চাই আছে, সো আমি আপোনালোকক জনাওঁ যে আমি বিগত সময়ত যিমান ফেক নিউজ তথা উৰা বাতৰি আমি নিউজ কৰি আহিছোঁ, তাৰ প্ৰকৃত সত্যতাটো আপোনালোকৰ মাজত আমি দাঙি ধৰিবলৈ আমি প্ৰচেষ্টা চলাই আহিছোঁ। অলৰেডি আমি 12টামান ভিডিঅ' বনালোঁ, তাত বিভিন্ন ধৰণৰ উৰা বাতৰি তথা ফেক নিউজৰ ওপৰত আমি নিউজটো কৰি আহিছোঁ। সো ইয়াৰ আজি আপোনাৰ আমি প্ৰকৃত সত্যতাটো আজি আপোনালোকৰ মাজত দাঙি ধৰিছোঁ। সো প্ৰথম কথাটো এতিয়া যোনে বনাইছে তাক মই বেয়াকৈ গালি পাৰিব মন হৈছে, কিন্তু এতিয়া ভিডিঅ'ত সৰু ডাঙৰ চবেই চাই আছে কাৰণে গালি পাৰিবলৈ মন যোৱা নাই। ত' ছেকেণ্ড কথা হ'ল, চাওক এতিয়া এই যোনটো আপোনালোকে দেখিছে যে জুবিন গাৰ্গ ফুল নেম বুলি MD জিহাদ হুছেইন মুন্না আহিছে, এই নামটো প্ৰথম কথাটো উইকিপিডিয়াত আহিছে। আপুনি চাওক উইকিপিডিয়াৰ বাহিৰে ক'তো এইটো ইয়াত লিংক নাই। চ' ইণ্ডেক্সটো মাৰি আপোনালোকে চাব পাৰে, উইকিপিডিয়াৰ লগত লিংক নাই। চ' প্ৰথম কথা ইয়াত আপোনালোকক কেইটামান কথা মই আপোনালোকক জনাওঁ যে প্ৰথম চাওক, এই উইকিপিডিয়াত যে আপোনালোকৰ নাম আহিছে, যে উইকিপিডিয়াৰ চব বস্তু যে সঁচা নহয় সেই কথাটো উইকিপিডিয়া নিজেও কৈছে। কাৰণ আপোনালোকে এই আৰ্টিকেলটোত চাব পাৰে যে উইকিপিডিয়া ইজ নট এ ৰিলায়েবল চ'ৰ্চ, অৰ্থাৎ উইকিপিডিয়াটো মানে পুৰাকৈ বিশ্বাসযোগ্য চ'ৰ্চ হ'ব নোৱাৰে কেতিয়াও, কাৰণ তাৰ কিছুমান কাৰণ আছে। প্ৰথম শুনক যে উইকিপিডিয়াটো হ'ল এটা নন প্ৰফিট অৰ্গেনাইজেশ্যন, ঠিক আছে। তাত কোনো পইচাৰ কাৰণে কাম নহয়, তাত এডভাৰটাইজমেণ্ট নাহে। চ' এইটো বিভিন্ন ধৰণৰ ৱৰ্ল্ডৰ ভলণ্টিয়াৰ আছে, সেই ভলণ্টিয়াৰসকলে তেওঁলোকে কাম কৰে। এতিয়া ভলণ্টিয়াৰ কোনসকল? আপুনি মই হ'ব পাৰোঁ। আপুনি মই যে তাত লগ ইন কৰি ৰেজিষ্টাৰ কৰি লওঁ, আপোনালোকে মই তাত যিকোনো এটা বস্তু প'ষ্ট এডিট কৰিব পাৰোঁ বা নতুনকৈ আপুনি তাত আপলোড কৰিব পাৰোঁ। চ' যিকোনো এজন হ'ব পাৰে, ঠিক আছে। তাত চিম্পল কিছুমান ক্ৰাইটেৰিয়া আছে, সেইখিনি যদি আপুনি ফুলফিল কৰিলে আপুনিও মই যিকোনো এজন নৰ্মেল মানুহ হ'ব পাৰোঁ। দুই নম্বৰ কথা হ'ল যে উইকিপিডিয়া হ'ল এটা থাৰ্ড পাৰ্টি ৱেবছাইট। এতিয়া কথা হ'ল থাৰ্ড পাৰ্টি ৱেবছাইট মানে কি? চ' থাৰ্ড পাৰ্টি ৱেবছাইট হ'ল সেইখিনি যোনে ডাইৰেক্টলি কিবা এটা কাম ইনভলভ নহয়। মানে চাপ'জ এতিয়া তেওঁলোকে কিবা এটা ইনফৰমেশ্যন ডাইৰেক্ট আপোনাৰ পৰা নলয়গৈ, যে মই উইকিপিডিয়াৰ পৰা আহিছোঁ, যে মোক আপোনালোকে দেখিছে নি উইকিপিডিয়া কিবা নিউজ চেনেল আছে বা কিবা ক'ৰবাত সেইটোত গৈ পেলাই ইনফৰমেশ্যন লৈছে ন। চ' উইকিপিডিয়াত লিখাও থাকে যে আমি লিংক এটা ইয়াৰ পৰা লৈছোঁ, ইয়াৰ পৰা লৈছোঁ। চ' উইকিপিডিয়া হ'ল থাৰ্ড পাৰ্টি ৱেবছাইট, ঠিক আছে। চ' ইহঁতে ডাইৰেক্টলি কাম নকৰে, চ' ইহঁতে বেলেগৰ পৰা ইনফৰমেশ্যনটো লয়। চ' এই ক্ষেত্ৰত কি হ'ল যে যোনজন মানুহ বুলিতো নকওঁ, গৰু বুলিয়ে কওঁ, যোনটো গৰুৱে এই কামটো কৰিছে, প্ৰথম কথা তেখেতে বস্তুটো কি কৰে, ইয়াত গৈ পেজত গৈ এডিট কৰি দিলে যে জুবিন গাৰ্গৰ ফুল নেমটো MD জিহাদ হুছেইন মুন্না বুলি, ঠিক আছে। চ' তাৰপিছত যেতিয়া তাত এটা উইকিপিডিয়াৰ, যিহেতু আমি জানো যে গুগল আৰু উইকিপিডিয়া দুটা মানে গুগল হ'ল এটা চাৰ্চ ইঞ্জিন, ঠিক আছে। তাত আমি যিকোনো বস্তু চাৰ্চ কৰোঁ। উইকিপিডিয়া হ'ল এটা ৱেবছাইট, এটা ৱৰ্ল্ডত বহুত মানে মানুহে ইউজ কৰে, ঠিক আছে, বহুত কথা চাবৰ কাৰণে। চ' যিকোনো এটা বস্তু গুগলত ৰেংক হয়। ৰেংক মানে কি? যেতিয়া আপুনি গুগলৰ XYZ কিবা এটা মাৰে, যেতিয়া প্ৰথম 1, 2, 3 ওলাই, সেইবোৰ ৰেংক বুলি কয়। ফাৰ্ষ্ট ৰেংক, ছেকেণ্ড ৰেংক, থাৰ্ড ৰেংক। চ' নৰ্মেলি সাধাৰণ কথাত কি হয়, প্ৰথম উইকিপিডিয়াৰ বস্তুটো বেছিকৈ ওলায়, কাৰণ বেছিকৈ য'ত বেছি ভিজিট কৰিব তাত বেছি ট্ৰেফিক আহিব। চ' মানে যোন জেগাত বেছি ট্ৰেফিক আহিব সেইটো গুগলে বস্তুটো ওপৰলৈ উঠাই দিয়ে। চ' সেইটো কাৰণে উইকিপিডিয়া বস্তুটো মানুহ বেছি যায়। চ' মানুহেতো বেছি যোৱাৰ কাৰণে তাৰ নামটো আগত উঠাই দিয়াৰ কাৰণে যেতিয়া আমি মাৰোঁ যে জুবিন গাৰ্গ ফুল নেম বুলি। চ' এইটো ৰিচেণ্টলি কৰিছে, এইটো বেছি দিন হোৱা নাই কৰা, যিমান সম্ভৱ। আৰু এটা কথা যে উইকিপিডিয়াত আপোনালোকে ভাবিব পাৰে যে কৰিলে উইকিপিডিয়াই তাৰ ওপৰত একশ্যন কিয় নলয়। চ' উইকিপিডিয়া প্ৰথম যিহেতু এটা নন প্ৰফিট অৰ্গেনাইজেশ্যন, মই আপোনাক আগতে ক'লোঁ। চ' ইয়াত ভলণ্টিয়াৰ কাম কৰে। চ' ইয়াত কিবা এটা বস্তু যেতিয়া মানে মিছ ইনফৰমেশ্যন এটা আপলোড হয় ন, তাক ভেৰিফাই কৰি 10 to 15 days লাগে। এই গোটেইখিনি বস্তু উইকিপিডিয়াতে লিখা আছে, আপোনালোকে চাব পাৰে, মই আৰ্টিকেলটোৱে তলত দিম। চ' এইটো হয়তো ৰিচেণ্টলি কেছ হ'ব পাৰে, সেইটো মানে ইয়াত আপডেট নহ'ব পাৰে। চ' মই এতিয়া অসম আৰক্ষীক এটাই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে যোনে এই বস্তুটো কৰিছে তেখেতৰ IP এড্ৰেছটো ট্ৰেছ কৰি তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰক। কাৰণ এইটো এটা বহুত ডাঙৰ মিছলিডৰ, তেখেতে মানে মিছলিড ইমান ডাঙৰ এটা অদৰকাৰী কথা কয়। জুবিন দাৰ কথা তেনেকুৱা যদি কৈছে ন, সেই মানুহ নহয়, যোনে কাম কৰিছে। আৰু এতিয়া এনেকুৱা এটা পেণ্ডামিকৰ টাইমত, ঠিক আছে, ইমান মহামাৰীৰ টাইমত যে মানুহ এনেই ভয় খাইছে, আকৌ এতিয়া এনেই কিবা এটা মানে এনেই একো নাই, কাম নাই, বম নাই, মানে দিওঁ এইটোকে নিউজ ঢালি মেলি।
কোনে কি কৰে মানে ইমান অদৰকাৰী কিছুমান নাম উলিয়াই দিয়ে। আৰু মই বিচাৰোঁ, মই দেখা আপুনি মোৰ যিমানখিনি ফ্ৰেণ্ডছ আছে চবেই কৈছে ঠিক আছে যে এইখিনি বস্তু যোনে উলিয়াইছে তাৰ উচিত তদন্ত হ'ব লাগে, আৰু যোনে মানে এই কামটো কৰিছে ন তাক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এই বস্তুটো যে আজি গ্ৰেপ্তাৰ নকৰে ন, এই বস্তুটো আৰু মিছলিড হ'ব। কাৰণ আপোনালোকে মই আৰু এটা কথা জনাওঁ যে আমি এনি আপডেট যোনটো আমি চেনেল আছে ইউটিউবতো আছে ফেচবুকতো আছে, আমি বিগত সময়ত যিমান ফেক নিউজ আছে ফেক নিউজৰ ওপৰত আমি কাম কৰি আছোঁ। যিমান অল অভাৰ ইণ্ডিয়াত ইমানেই ফেক নিউজ আহিছে ন, আপুনি পাগল হৈ যাব। আপোনালোকে যদি যোনখিনি আমাৰ নিউজখিনি চোৱা নাই আমি লিংকত দি দিম, আপোনালোকে নিউজখিনি চাব পাৰিব যিমান ফেক নিউজ আহিছে। চ' অসমততো কমেই হৈ আছে। চ' এতিয়া অসমত যদি এই বস্তুটো এতিয়া যদি এটা একদম মানে ইনিচিয়েল ষ্টেজত যদি তাত যদি লোৱা নাযায় ন, এটা মানে ভাল পদক্ষেপ লোৱা নাযায়, তেতিয়াহ'লে পাছলৈ আৰু বাঢ়ি যাব। বাঢ়ি ফেক নিউজৰ পৰা কিমান কি মানুহ মৰি গৈছে। চ' এই বস্তুটো উচিত তদন্ত হ'ব লাগে, অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, আমি সেইটোৱে বিচাৰোঁ। চ' আজিলৈ নমস্কাৰ, ধন্যবাদ।